নমস্কাৰ আপোনালোক সকলোকে মই মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ভাৰতবৰ্ষৰ আজিৰ ৰাজনীতিত এক সক্ৰিয় ব্যৱস্থা হ'ল জোটবন্ধন বা মৰ্চা চৰকাৰ। 1977 চনৰ সাধাৰণ নিৰ্বাচনৰ আগলৈকে ভাৰতত বিভিন্ন দলবোৰে নিজৰ মতাদৰ্শ বা দৃষ্টিভংগীৰে জনতাক আকৰ্ষিত কৰি ভোট যুদ্ধত অৱতীৰ্ণ হৈছিল। দেশৰ জৰুৰীকালীন ব্যৱস্থাৰ অৱসানৰ পিছত বিভিন্ন দলে একত্ৰিত হৈ নিজৰ মত বা দৃষ্টিভংগীক একাষৰীয়া কৰি কংগ্ৰেছ দলক উৎখাত কৰিবলৈ জনতা দলৰ জন্ম দিছিল আৰু এক ভোট যুদ্ধত অৱতীৰ্ণ হৈ কেন্দ্ৰৰ লগতে বিভিন্ন ৰাজ্য চৰকাৰত শাসনত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছিল। কিন্তু ভিন্ন আদৰ্শৰ বা দৃষ্টিভংগীৰ এই দলসমূহৰ মাজত মতানৈক্য ঘটিবলৈ বেছি পৰ নালাগিল। ভাৰতবৰ্ষৰ প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই ডাঙৰীয়াই অতি কষ্টৰে মাত্ৰ 2 বছৰীয়া এটা কাৰ্যকালৰ চৰকাৰ বচাই ৰাখিবলৈ পাৰিছিল। জনতা দলৰ এই নেতাবোৰে দেশৰ ৰাজনীতিলৈ যি এক বিশৃংখলতা কঢ়িয়াই আনিছিল তাৰ বাবে সাধাৰণ জনতা ক্ষোভিত হৈ পৰিছিল, যাৰ পৰিণতিতে 1980 চনৰ সাধাৰণ নিৰ্বাচনত 50% ভোটেৰে কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিছিল। আজি অৱশ্যে 80ৰ ৰাজনীতি নাই। বৰ্তমান কেন্দ্ৰৰ সতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মৰ্চা চৰকাৰ চলি আছে। আমাৰ ৰাজ্য অসমতো যোৱা 2টা কাৰ্যকালৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মৰ্চা চৰকাৰ চলি আছে। আগন্তুক 2026 চনৰ সাধাৰণ নিৰ্বাচনত ৰাজ্যৰ বিভিন্ন দলবোৰে 2টা শিবিৰত বিভক্ত হৈ ভোট যুদ্ধত অৱতীৰ্ণ হ'ব বুলি এক ধাৰণা কৰিব পৰা হৈছে। শাসনাধিষ্ঠ দলটোৰ ক্ষেত্ৰত বৰ বিশেষ সাল সলনি হোৱাৰ একো উমান দেখিবলৈ পোৱা যোৱা নাই। বড়োলেণ্ডক ভিত্তি কৰি গঢ়ি উঠা UPPL আৰু BPF দুয়োটা দলৰে দৃষ্টিভংগী হ'ল বড়োলেণ্ডৰ ক্ষমতা দখল কৰি কাম কৰিবলৈ হ'লে ৰাজ্য আৰু কেন্দ্ৰৰ শাসনাধিষ্ঠ চৰকাৰ দুখনৰ লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ লাগিব। বিভিন্ন নিমিলা অংকৰ মাজতো সেয়েহে তেওঁলোকে এতিয়াও তেওঁলোকৰ স্থিতিৰ পৰা আঁতৰি অহা নাই আৰু 1926 চনৰ সাধাৰণ নিৰ্বাচনলৈ তেওঁলোকৰ এই স্থিতি বাহল থকাটো প্ৰায় নিশ্চিত। সংযুক্ত চৰকাৰখনৰ আন এটা দল হ'ল অসম গণ পৰিষদ। দলটোৰ বৰ্তমান স্থিতি যিয়েই নহওক, অসমীয়া জাতীয়বাদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা অসমৰ আটাইতকৈ বৃহৎ ৰাজনৈতিক দল। এই দলটো চৰকাৰৰ অংশীদাৰ হ'লেও বৰ্তমানৰ অৱস্থা অতি পুতৌ লগা। ঠাই বিশেষ আৰু ব্যক্তি বিশেষে ক্ষোভৰ উদ্গীৰণ ঘটালেও বৰ্তমানৰ নেতৃত্বই যে এই মৰ্চা ত্যাগ নকৰে সেই কথাটো আপোনালোক সকলোৱে জানে। আচলতে অসম গণ পৰিষদ দলটো বৰ্তমান মৰ্চা চৰকাৰৰ লগত থকা নথকাটো তেওঁলোকৰ ওপৰত আজি আৰু নিৰ্ভৰ নকৰে আৰু তেওঁলোকেও সুকীয়া দৃষ্টিভংগী গ্ৰহণৰ যি ক্ষমতা তাক কেতিয়াবাই বিদায় দি থৈছে। 26 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই দলৰ নেতৃত্বত যে কিবা চমকপ্ৰদ পৰিৱৰ্তন ঘটিব তাৰ কোনো আশা নাই। সেয়ে এই দলটোৰো স্থিতি আগন্তুক নিৰ্বাচনত একেই থাকিব বুলি আমি ক'ব পাৰোঁ। দ্বিতীয়টো শিবিৰ হ'ল বিৰোধী শিবিৰ। এই শিবিৰৰ নেতৃত্ব কংগ্ৰেছ দলৰ হাততেই থাকিব। দেশৰ এটা অতি পুৰণি দল হিচাপে কংগ্ৰেছে সদায় জোটবন্ধনৰ ক্ষেত্ৰত এক অনিশ্চয়তাৰ পথ বা অনিশ্চয়তাৰ ছবি এখন সৃষ্টি কৰি থয়।
সময় সুযোগ পালে সহযোগী আন দলবোৰক আওকাণ কৰি আগুৱাই যাবলৈ তেওঁলোকে কেতিয়াও কুণ্ঠাবোধ নকৰে। কিন্তু বৰ্তমান ৰাজ্যৰ বিৰোধী ৰাজনীতিত বৰ্তি থকা বামপন্থীয়ে হওক বা জাতীয়তাবাদী মতাদৰ্শৰে হওক, ৰাজ্যখনত সামগ্ৰিকভাৱে অকলে এক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ ক্ষমতা নাই। অসমীয়া জাতীয়তাবাদী শিবিৰো এতিয়াও বহুভাগত বিভক্ত হৈ পৰিছে। প্ৰকৃতাৰ্থত অসমীয়া জাতীয়তাবাদীৰ নেতৃত্ব কাৰ হাতত আছে সেই কথাও সঠিকভাৱে ক'বলৈ অসুবিধা হয়। বামপন্থী দলবোৰৰো ৰাজ্যত পূৰ্বৰ ভেটি যথেষ্ট খহি পৰিছে। সংখ্যালঘু বা পূৰ্ববংগীয় মূলৰ লোকসকলক ভিত্তি কৰি গঢ়ি উঠা AIUDF-এ অসমৰ ৰাজনীতিত খোপনি পুতিবলৈ সক্ষম হ'লেও অসমৰ খিলঞ্জীয়া লোকে তেওঁলোকক এতিয়াও বিশ্বাসত ল'ব পৰা নাই। ইয়াৰ উপৰিও বৰ্তমান সংখ্যালঘু লোকসকলেও তেওঁলোকক সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। এনে এক ৰাজনৈতিক সমীকৰণত শাসনাধিষ্ঠ দলটোৰ বাহিৰত থকা দলসমূহে একগোট হৈ অৱতীৰ্ণ হ'লেহে 2026ত এখন নিৰ্বাচনী যুঁজ বা ভোটযুদ্ধ উঠিব বুলি আমি ক'ব পাৰোঁ। অৱশ্যে এটা কথা ঠিক, এই বিৰোধী জোটবন্ধন কৰা দলবোৰে ৭৭ চনৰ জনতা দলৰ গঠনৰ কথাটো মনত ৰাখিহে জোটবন্ধনত অৱতীৰ্ণ হ'ব লাগিব। বন্ধুসকল, নিজৰ মতামত দাঙি ধৰাৰ এখন গণতান্ত্ৰিক মঞ্চ গঠনৰ বাবে মোৰ এই প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ সাহৰি লাভ কৰাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।